ভিতৰত খুলিছে এখন এতিয়া আপোনাৰ পুৰা গাঁৱৰ মানুহৰ লগতে Kajrong Kohara along Red River Retreat a hotel along a hearing Tangrapen Kajabong. নিজৰ মানুহকে মাৰিছে তেহেঁতৰ নিজৰ মানুহ Pai ni pai truck ani kang sama pormalo. Kajrong Kohara Soil Conservation IB made gas house apang pilkhana arong pen kachikoy not Red River Retreat pu men pen Hotel Kimbrang Pon Patangsi Ingpu Pontang Red River Retreat pu Thedong Hotel Kangpu Pon along setela da pherang kelapen Songja tumaphan chofa ben haladak party choboma hotel along amunit bang hiniana ga bang photo hele no pak mate Risim gangtang ot haladak lokela tumaphan pen Risim gangtang ot pen kethera potsi Pini pai pai truck siani abangke pherangke songja tumlapen Local arada tum thurpaksi hotel get along arjap thipen kachisong padupon lapen Karbi Anglong Autonomous Council CM Dr. Tuliram Rong hanga phansitame Karbi o somar lapen dak local atumaphan 50% abang phua tumaphan kam choklem don longnangji lapen Karbi Anglong district apot nangli nangchelang dun veknangji pusi chunengri padupon News Text Report Any is live. কোন প্ৰথমে নামটো বক হয় মোৰ নাম যতীন কইলা আৰু ইয়াত কাহিনীটো কি হৈছে তো ধুনীয়াকৈ বুজাই কওক ইয়াত কাহিনীটো মানে যোৱাকালি যি ইয়াত ওপেনিং সেৰেমনি আছিলে ওপেনিং হৈছিল তাতে আমাক নিমন্ত্ৰণ দিছিলে ইয়াত মোৰ হৈতে আৰু তিনিজন বন্ধু আছিল আমি চাৰিজন আহিছিল সন্ধিয়া লৰাকে দম দিছে এখন গাঁৱৰ ভিতৰত বাটতে মানে লগৰ কেইজনক দেখি পেলাই তহঁতক কোনে মাতিছে বুলি সুধোতে যে ইয়াত আনোৱাৰ বুলি যোনজন ল'ৰা তেখেতে মাতিছিলে ইনভিটেশ্যন কাৰ্ড দিছিলে তেখেতক ফোনটো লগাই দিওঁতে ফোনটো কাঢ়ি লয় কোন আনোৱাৰ চিনি নাপাওঁ বুলি আমাক ঠেলিয়াগতীয়া কৰোঁতে লগৰজনক মানে মই সেই সময়ত নাছিলোঁ মই যেতিয়া দেখিলোঁ লগৰজনক ঠেলিয়াগতীয়া কৰিলে মই বাহিৰলৈ টানি আনোতে মই ধৰাত মোক ঘুচা মাৰে তাৰপিছত আমাৰ দুই পক্ষৰ মাজত অলপ ঠেলা হেঁচা হয় আৰু তেখেতসকলে মাৰণাস্ত্ৰ বন্দুক উলিয়াই লৈ মাৰাৰ ভাবুকি দিয়ে আৰু লগতে চুৰি উলিয়াই দীঘল তৰোৱাল উলিয়াই আঘাত কৰিবলৈ চাই সেই সম্পূৰ্ণ ভিডিঅ' আমাৰ হাতত আছে আৰু আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি স্থানীয় যুৱকে যদি আজি ইয়াত আমাৰ নিজৰ জেগাখনত সুৰক্ষিত নহয় তেন্তে বেলেগ এজন আহি পৰ্যটক এজন আহি কেনেকৈ আমাৰ কাজিৰঙাত সুৰক্ষিত হ'ব সেইটো কথা ক'ব বিচাৰোঁ আৰু এই প্ৰথম আৰম্ভণি কালি আৰম্ভণি হৈছে আৰু সেই আৰম্ভণিতে যদি এনেকুৱা হয় হোটেলখনৰ ভৱিষ্যত কি হ'ব তাৰ ওপৰত আমাৰ সন্দেহ হয় হোটেলখনৰ নাম হৈছে ৰেড ৰিভাৰ ৰিট্ৰিট হয় এখন কহৰা যি পিলখানা বুলি জেগা আছে পিলখানাৰ ওচৰতে কাৰ্বি আংলঙে পৰে হয় মানুহজন ক'ৰ হয় অনাৰজন জনামতে গুৱাহাটীৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে এইটোৱে ক'ব বিচাৰোঁ দ্বিতীয়বাৰ যাতে আমাৰ এই স্থানীয় যুৱকৰ লগত এনে কাৰ্য কেতিয়াও নহয় আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰোঁ আমাৰ ইয়াত যিমানখিনি হোটেল লজ এতিয়া উঠি আহিছে সেই সকলত যাতে এই কথা সকীয়াই দিওঁ আৰু এটা দাবী কৰিব বিচাৰোঁ ইয়াত বহিৰাগত আহি পেলাই ইয়াতে কৰ্ম কৰি আছে হোটেল লজবোৰত তো এইটোৱে ক'ব বিচাৰোঁ যে 50% আমাৰ লোকেল ল'ৰা ছোৱালী থাকিব লাগে তাত সেইটো আমাৰ দাবী তো আৰু কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাং ছাৰক এইটো ৰিকুৱেষ্ট কৰিছোঁ যে তেখেতৰ যি ইয়াত এই হোটেলত তেখেতসকলৰ যি ডিষ্ট্ৰিক্টত আছে সেই তেখেতসকলৰ ল'ৰা ছোৱালীও সংস্থাপন পায় আৰু লগতে তেখেতে যি কাৰ্বি আংলঙৰ উন্নতি সেই উন্নতিৰ হকে কাম কৰিছোঁ তাকে